নমস্কাৰ সকলোকে আগৰ ভিডিঅ' কেইটাত আপোনালোকে যথেষ্টখিনি মৰম দিছে আশা কৰোঁ বাকী কেইটা ভিডিঅ'টো এনেদৰে মৰম দি যাব আগলৈও ৰাতিটো শুৱা নোহোৱাৰ মাজেৰে পাৰ হ'ল আৰু ৰাতিপুৱা শুই উঠি আকৌ মোবাইলটো হাতত লৈছোঁ অকণমান ভিডিঅ' কৰোঁ বুলি বেবী মোৰ ওচৰত নাই বাৰু বৰ্তমান বেবী ৰুমতে আছে মানে অকণমান আগত শুৱাই থৈ আহিছোঁহে ভাবিছিলোঁ এইকণ সময়তে মই অকণমান শুই ল'ম মানে বেবী ৰুমত থৈ অহাৰ পিছতে কিন্তু আকৌ মন নগ'লে আৰু শুবলৈ যিহেতু ৰাতিপুৱাও হ'লেই সেইটো কাৰণে মানে নুশুলোঁ আৰু একেবাৰে মুখ চুখ ধুই মেলি আজৰি হৈ থাকোঁ বুলি ভাবিছোঁ আৰু আজি 4 নম্বৰটো দিন আমাৰ হস্পিটেলত দিনটো কেনেকৈ পাৰ হয় নাজানো আৰু কিন্তু ভিডিঅ'টো কৰি ৰাখিছোঁ মেমৰি হিচাপে থাকি যাওক বুলি আগৰ ভিডিঅ'টোত যথেষ্ট মৰম দিছে আপোনালোকে আৰু বহুতে কৈছে যে তুমি বহুত সাহসী তুমি মানে পাৰিছা ইমান বেছি ষ্ট্ৰং আচলতে ষ্ট্ৰং হৈ থকা বা হৈ থাকিব পৰা মেইন কাৰণটো বা মেইন ক্ৰেডিটটো মই মানে হস্পিটেলৰ ষ্টাফটোকহে দিব বিচাৰিম যদি তেওঁলোকে মোক উঠিবলৈ নিদিলেহেঁতেন বা একো কৰিবলৈ মেলিবলৈ নিদিলেহেঁতেন তেতিয়াতো মই বিচনাতে শুয়ে থাকিব লাগিলেহেঁতেন কিন্তু তেওঁলোকে মেণ্টেলি এণ্ড ফিজিকেলি বহুত বেছি ধুনীয়াকৈ মোক ছাপোৰ্ট কৰি গৈছিলে আৰু সহায় কৰি গৈছিলে যাৰ ফলত মই খুব ধুনীয়াকৈ খোজকাঢ়িব পাৰিছিলোঁ তাৰ মাজতে অলপ প্ৰব্লেম হয় নোহোৱা নহয় যেতিয়া বেবী ৰুমৰ পৰা অনাৰ পিছত আকৌ ফিট কৰাই ভালদৰে শুৱাই মেলি আকৌ যেতিয়া তাত থৈ আহিব লগা হয় তাৰপিছত আহি আকৌ অকণমান শুৱা কৰা সেই বস্তুবোৰ অকণমান টান আছিলে বাৰু তথাপিও সেইখিনি খুব ধুনীয়াকৈ কৰিব পাৰিছিলোঁ আৰু কৰি গৈ আছিলোঁ মানে আৰু এটা কথা সেইটো সময়ত সেইবোৰ মনলৈও নাহে পিছে সেইটো কষ্ট ভাগৰ সেই বস্তুবোৰ একেবাৰে পাহৰি যোৱা হয় সেইটো সময়ত মনলৈ কেৱল এটা কথাই আহি থাকে যে বেবী যাতে ভালে থাকক সুস্থ থাকক এগৰাকী মাক হিচাপে সন্তানৰ বাবে এইখিনি কম্প্ৰমাইজ কৰিব পাৰিব লাগিব আৰু আজি ৰাতিপুৱা এফালে ব্ৰেকফাষ্টত দিছিলে ৰুটি চব্জি আৰু লগতে এফালে দালি আৰু মাইনাও এতিয়া বেবী ৰুমতে আছে সেইটো কাৰণেহে মই ধুনীয়াকৈ খাই মেলি ল'ব পাৰিছোঁ আচলতে মাইনাই আগদিনাহে বেছি আমনি কৰিছিলে আজি তেনেকৈ আমনি কৰা নাই ধুনীয়াকৈ বাৰু অলপ সময় তাত থাকিলে আৰু ময়ো ধুনীয়াকৈ খাই বৈ আজৰি হৈ ল'লোঁ ধুনীয়াকৈ আৰু কি কৰিব লগা আছিলে এইবোৰ কৰি মেলি আজৰি হৈ লোৱাৰ পাছত এইফালে মাইনাও উঠিলে সেইটো কাৰণে চিষ্টাৰে আহি পেলাই দি থৈ গ'লহি আৰু এতিয়া মই তাক আকৌ ফিট কৰাই আছোঁ এনেদৰে আৰু দিনটো পাৰ হৈ গ'ল সঁচাকৈ এই সময়বোৰ বহুত বেছি বিশেষ কিন্তু দেই বহুত বেলেগ হয় আৰু এই সময়বোৰ এদিন নহয় এদিন খুব মিছ কৰিম আচলতে আৰু তেতিয়া এই ভিডিঅ'টো উলিয়াই পেলাই চাই দিলে মনটো চাগে ভাল লাগিব ন একদম হস্পিটেলত আজি মোৰ আজি 4th ডে হয় আজি মই এনেকৈ ভিডিঅ' কৰিছোঁ নেকি ব্লগ কৰিছোঁ বহুত দিনৰ পিছত চাই থাকিব বহি আছোঁ আৰু অকলে ভাত খাম এতিয়া ভাত আনিব আজি ঘৰৰ পৰা আজি বহুত দিনৰ পিছত ঘৰৰ ভাত সাজ খাম আদি গৈছে আনিবলৈ দেখুৱাম বাৰু দেই কোনো নাই ৰুমত সেইটো কাৰণে ভিডিঅ'টো কৰি দিছোঁ অকণমান পটককৈ সেইটো আমাৰ ৰুম দেই হাত পিকাইছে মই পানী আঠা নাই আৰু এইটো পিছদিনাৰ দৃশ্য ৰাতিপুৱাই মানে ভাল খবৰ এটা পালোঁ ভাল খবৰ মানে কি আজি আমাক বোলে ডিছচাৰ্জ দিব সেইটো কাৰণে মনটোত বিৰাট বেছি ভাল লাগি আছিলে আজি ইমান দিনৰ পিছত ঘৰলৈ যাম আৰু তাতে নতুন আলহীক লৈ বহুত বেছি এক্সাইটেড হৈ আছিলোঁ আৰু কি নকৰোঁ লাগিছিলে সেইটো কাৰণে ৰাতিপুৱাই মই ধুনীয়াকৈ কাপোৰ কানিবোৰ সামৰিবলৈ চাই আছিলোঁ আৰু মানে কি কাপোৰ পিন্ধাম সেইটোকে ভাবি আছিলোঁ কোনযোৰ পিন্ধাম কি কৰিম মানে ইমান বেছি এক্সাইটেড হৈ আছিলোঁ নহয় বুজাব পৰা নাছিলোঁ মানে তাৰপিছত এতিয়া আকৌ মাইনাক দিলেহি মোৰ ওচৰত মানে বেবী ৰুমৰ পৰা আনি মাইনাও এতিয়া সম্পূৰ্ণৰূপে সুস্থ সেইটো কাৰণে বেবী ৰুমৰ পৰা উলিয়াই দিলে আৰু তাৰপিছত আমাৰ কাগজ পত্ৰ যিখিনি কাম আছিলে বিলৰ সেইখিনিও কৰি মেলি আজৰি হৈ ল'লোঁ আৰু দৰৱ খাই আছে আজি চব ওলাব লাগিব ভিডিঅ'ত এইফালে আজি ফাইনেলি লাষ্ট ডে আৰু ঘৰ যাবলৈ ৰেডি হৈছোঁ কাপোৰ চেঞ্জ কৰাই নাই বাৰু দেই এনেকৈ আছোঁ আজি মই দেখাম মোৰ লগত কোন আছিলে এইদিনা দেখাইছিলোঁ মানে
চোৱা মানে চোৱা ওচা কেনেকুৱা ব্লাউজ এটাই কংকনা তাই আৰু মোৰ আমাৰ চেম একেদিনাই মানে ডেলিভাৰী হৈছিলে একেদিনাই তাইৰ হ'ল বেবী বয় আৰু মোৰতো গম পাইছে আৰু লাহে জনাম বাৰু আৰু এইফালে আমাৰ হিমাশ্ৰী বা আমি আগৰে চিনাকি দেই আগৰে চিনাকি আৰু একদম আমাৰো একেদিনাই হ'ল ন একেদিনাই হোৱা নাছিলে আগতীয়াকৈ আৰু বাৰো বেবী বয় হৈছে সেয়া আমি এইকেইদিন একেলগে থাকিলোঁ আৰু খুব বেছি ভাল লাগিলে আজিৰ পৰা আকৌ ভাগ আজি বাৰো ডিচাৰ্জ হৈছে যাবগৈ আৰু হয় নাই টোপোলা এইয়া টোপোলাকেইটাকে ৰুমটো আজি মিছ কৰিম মা আহিলে সিহঁতি আনিবলৈ এইফালে মোৰ ৰুমৰ পৰা এইটো ভিউ দেই খুব ধুনীয়া এটা ভিউ সেয়া গেলা বোলে চব ইমান ধুনীয়া মুখখন তাই কি কৈছে গেলা মুখ বোলে ইমান মৰম লগা মুখখন এয়া আমাৰ আমি দুজনীয়ে একেলগে প্ৰডাক্ট এটা উলিয়ালোঁ আমি কেইদিন থাকিলোঁ একেলগে 3 দিন আমি 3 দিন পালোঁ আৰু আমাৰ ঘৰৰ ওচৰৰে ন ওচৰৰে কিন্তু তাই শিৱসাগৰৰ ছোৱালী বোৱাৰী আমাৰ এইফালৰ বোৱাৰী বাৰু আৰু ভাল লাগিলে লগ পাই চিনাকি হৈ ধুনীয়া আৰু এইকেইদিন থাকি ভাল লাগিলে আজি পিছে মই যাওঁগৈ আকৌ আৰু কেতিয়া লগ পাওঁ সোনকালে লগ পোৱাৰ আশা তাইৰ মানে ধুনীয়া এজনী মৰম লগা ছোৱালী হৈছে দেই জনাই দিছোঁ মাকৰ নিচিনা এইফালে আছে প্ৰডাক্ট হৈ আছে প্ৰডাক্টটো দিছোঁ প্ৰডাক্টবোৰ মোকো নাই দেখুৱা আমি মানে কাৰো প্ৰডাক্ট নাই দেখুৱা মোক লাগিব সেইটো কাৰণে সেয়াই আৰু ভাল লাগিলে ধুনীয়া গিফ্ট এটা পাইছোঁ মধুৰিব নেকি ফুল ফুলি চাগে এইফালে আমাৰ বাইদেউ একদম প্ৰথম দিনা মোক মানে বাইদেউ নিজে কৈছে নিজে মাতিছে আৰু চিনি পাইছে বোলে মোক দেখি পেলাই মোক বোলে ভিডিঅ' চাই থাকে ভাল লাগিলে মাত খাৰ দিয়াৰ কাৰণে আৰু বাইদেউহঁতে বহুত লাগি থাকে সেইটো কাৰণে মানে ভাল লাগিলে থাকি একদম নিজৰ ঘৰৰ নিচিনাকৈ থাকিলোঁ এইকেইদিন সেয়া সুধিয়ে থাকে সিটো কিবা দৰকাৰ হ'ব নেকি আমুকটো গৰম পানী লাগিলে গৰম পানী দিয়ে ঠাণ্ডা পানী লাগিলে ঠাণ্ডা পানী দিয়ে ভাল লাগিলে এইকেইদিন থাকি দেই আকৌ চাই থাকিব ধন্যবাদ লাষ্ট কৈছে ভাল লাগিলে এই হিমাশ্ৰী বাৰ কি হয় পেহীয়েক আমাৰ ছুটি হ'ব আজি নিব লাগিছোঁ আজি আমাৰ ছুটি চবৰে ছুটি হৈছে আৰু চবৰে ভাল লাগিলে লগ পাই চাব ভিডিঅ' দেই চাব মাইনা ৰেডি মুখখনে দেখাওঁ বাই থাকো দিয়ক বাই দিয়ক বাই আকৌ মাজে দেখি আহিবা ভিডিঅ'ত এইয়া বাইদেউহঁতক বাই কৈছোঁ আৰু আজিলৈ বহুত ভাল লাগিলে ইয়াত থাকি দেই বাইদেউহঁতে খুব ধুনীয়াকৈ মানে লাগি থাকে একদম ভাল লাগিলে লগা নাই মানে হস্পিটেলতে আছোঁ নে কি আছোঁ মানে এনেকুৱা লাগিছিলে ভয় লাগিছিলে পিছৰ কেইদিন লাষ্টৰ কেইদিন যেতিয়া মানুহ দিয়া নাছিলে তাৰপিছত নাই মানে বাইদেউহঁতে বহুত ধুনীয়াকৈ কেয়াৰ লৈ থাকে একদম মানে খবৰ লৈ থাকে আৰু ভাল লাগিলে সেইটো কাৰণে আকৌ লগ পাই থাকি মাজে আহিলে মানে এতিয়া আহি থাকিবই লাগিব চেকআপত আহি থাকিম নহয় তেতিয়া লগ পাম আকৌ সকলোকে ছেকেণ্ড বেবীৰ কাৰণেও আহিব আইও ঠিক আছে ভাল লাগিলে দেই মোৰ ভিডিঅ'ত যাবলৈ ওলালোঁ আৰু বোলো কৈছোঁ ভাল লাগিলে বাইদেউহঁতে বহুত ধুনীয়াকৈ কেয়াৰ লয় মানে কৈছোঁ লাষ্টৰ কেইদিন অকণমান ভয় লাগিছিলে অকলে থকাৰ কাৰণে তাৰপিছত নাই কিন্তু মানে বাইদেউহঁতে ইমান ধুনীয়াকৈ কেয়াৰ লৈ থাকে খবৰ লৈ থাকে মাজে তো সেইটো কাৰণে মানে চিন্তা নাই আৰু ভাল লাগিলে ঠিক আছে ভালে থাকক পোৱালি ভালে ডাঙৰ কৰি দিবা ঠিক আছে চাব ভিডিঅ' চাব সেইদিনা একোৱেই ভিডিঅ' কৰিবলৈ নহ'লে আজি কৈছোঁ
ক'তো এৰা নাই 4-5 দিনৰ আগলৈকে ধুই এইফালে ভাল লাগিছে ন গোটেই লেতেৰা হৈ আছো এই ইফাল দৌৰি ঘামি গৈছো বহুত কেইদিন অহা যোৱা কৰিলোঁ আজি ওলালোঁ আৰু ৰ'দে ধৰিছে চাগে ফাইনেলি আজি সেই দিনটো আহিলে আৰু এতিয়া আহি আছোঁ ঘৰলৈ ধুনীয়াকৈ লাহে লাহে আহি আছোঁ এয়া আহিছে আমি বৰ্তমান এতিয়া গাড়ীত 4টা আহিছোঁ দেই আৰু বাকী চাই থাকিব ফটো ছেশ্যন চলি আছে আমি এইফালে আহি আছোঁ আৰু পিছত আমাৰ ধূনা উমা আহিছে এইফালে এইয়া গ্লাছতে এইখন লাল পৰি আহিছে লাল চন্দা এইখন লাল চন্দা গ'ল পূৰা হেৰি হৈ আছে গৰম হৈ আছে নালাগে ঠাণ্ডা পানীত থকা হেঁতেন